আজি বনাম ভোট জলকীয়া আচাৰ আৰু ভোট জলকীয়া কাৰ কাৰ প্ৰিয় জনাবচোন। মই মোৰ লগতে ভোট জলকীয়াখিনি ৰ'দত দি থৈছিলোঁ আৰু আজি ভোট জলকীয়া আচাৰ বনাম, আপোনালোককো দেখাম। এয়া ৰ'দত দি থৈছোঁ আৰু আমখিনিও ৰ'দত দি থৈছোঁ। আৰু এইকেইদিন বৰষুণ যিহেতু ৰ'দ ভালকৈ দিয়াই নাই আৰু আজি অলপ দিছিলে, তাতে প্ৰায় 2 ঘণ্টামান হ'ল সময় জলকীয়াখিনি ৰ'দত দি থৈছিলোঁ। বলক আজি কেনেকৈ বনাওঁ দেখাওঁ আপোনালোকক। অনা অৱশ্যে মোৰ 4 দিন মানে হ'ল ভোট জলকীয়াখিনি। আজিহে ৰ'দটো ওলালত অকণমান শুকুৱাই লৈ ভাবিলোঁ আজিয়ে বনাই পেলাওঁ। জ্বলা কিন্তু পুৰা আছে, গোন্ধ যিটো মাৰিছে। এইফালে সৰিয়হখিনি তিয়াই লৈছোঁ, তাৰপিছত মিক্সাৰত পিচি ল'ম। সৰিয়হখিনি পিচিম এতিয়া আৰু ইয়াতে অকণমান ভিনেগাৰ এড কৰিম, যিহেতু ডাৱৰীয়া বতৰত বনাইছোঁ জলকীয়া আচাৰখিনি বেয়া নহ'বৰ বাবে। নিমখ দিছোঁ আৰু তেলখিনি গৰম কৰি থৈছোঁ। এইফালে তেলখিনি গৰম কৰি চেঁচা হ'বলৈ দিলোঁ, তাৰপিছত ইয়াতে দিলোঁ। আজি ইমানেই দিছোঁ তেল, আকৌ পিছত দি আপোনালোকেও এনেকৈ বনাই চাব। ভিনেগাৰ কিন্তু এড কৰিব, নহ'লে বেয়া হৈ যোৱাৰ চান্স থাকে। আৰু ভোট জলকীয়া ৰ'দত সদায় দি থাকিব। ভোট জলকীয়া আচাৰ ৰেডি হ'ল আৰু তেল অলপ কমকৈ ভৰাইছোঁ, আকৌ পিছত ভৰাম। ৰ'দত দি থাকিব লাগে আচাৰটো। মই অলপে বনাইছোঁ, বহুত বেছিও বনোৱা নাই, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ।